নমস্কাৰ জিয়া মেডিকেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম ফ্ৰাংকো ইণ্ডিয়া ফাৰ্মা কোম্পানীৰ ষ্টিমলিপ চিৰাপৰ বিষয়ে। ষ্টিমলিপ চিৰাপ এক আয়ুৰ্বেদিক চিৰাপ। 200 গ্ৰামৰ মূল্য 198 অৰ্থাৎ 198 টকা। ই এক লিভাৰ টনিক। ষ্টিমলিপ চিৰাপৰ ব্যৱহাৰ ডাঙৰৰ কাৰণে 2 চামুচ কৰি 2 বাৰ, খোৱাৰ আগত সৰু বাচ্চা অৰ্থাৎ 5 ইয়াৰ্ছৰ ওপৰৰ 1 চামুচকে 2 বাৰ অৰ্থাৎ 5 ml খুৱাব লাগিব। ইয়াত কোনো সাইড এফেক্ট নাই যদিও ডক্টৰৰ পৰামৰ্শ মতে খুৱাব। মেলেৰিয়া আৰু জণ্ডিছৰ ক্ষেত্ৰত এই ঔষধ ডক্টৰে বেছি ব্যৱহাৰ কৰিব দিয়া দেখা যায়। এই চিৰাপ খালে আমাৰ কি লাভ হ'ব? এই চিৰাপ খালে আমাৰ ভোক বাঢ়িব, আমাৰ ডাইজেষ্টৰ কাৰণে ভাল, আমাৰ গাত এনাৰ্জি ফিল হ'ব। যিসকলৰ জ্বৰ হৈছে, বেছি দিনলৈকে জ্বৰ আছে, জ্বৰ কমা নাই, ঔষধ খাইছে আকৌ জ্বৰ উঠি গৈছে, তাৰমানে আপোনাৰ লিভাৰত প্ৰব্লেম হৈছে। গতিকে আপুনি এই চিৰাপটো ব্যৱহাৰ কৰিব, চাব আপোনাৰ মেজিকৰ নিচিনা কাম কৰিব এই চিৰাপে। তেতিয়া আপোনাৰ ভোক লাগিব, এনাৰ্জি বাঢ়িব, তেতিয়া আপুনি লগে লগে সুস্থ হৈ উঠিব। আৰু যদি আপোনালোকৰ এই ভিডিঅ' চাই ভাল লাগিছে, আপোনালোকে মোৰ ভিডিঅ' চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব আৰু নটিফিকেশ্যন অন কৰি ৰাখিব। আৰু মোৰ ভিডিঅ' আপোনালোকে প্ৰথমে পাব, পোৱাৰ লগে লগে আপোনালোকৰ সঁহাৰি আমি পাম, তেতিয়া আমি নেক্সট ভিডিঅ' প্ৰস্তুত কৰিবলৈ আৰু আগ্ৰহী হ'ম। থেংক ইউ।